নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মিষ্টাৰ দা। বন্ধুসকল, আজি কেইদিনমান ধৰি মই আপোনালোকক ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণ মোৰ ঘৰুৱা বিশেষ অসুবিধা হোৱাৰ বাবে মই অলপ ব্যস্ত হৈ পৰিছিলোঁ আৰু তাৰ বাবে আপোনালোকৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। গতিকে বেছি সময় পলম নকৰি বলকচোন আৰম্ভ কৰোঁ আজিৰ কাম। भाई मारो मुझे मारो नहीं ये मजाक हो रहा है। एक सेकंड यार, मजाक। হয় বন্ধুসকল, এইটোৱে হৈছে সেইটো ভিডিঅ' য'ত অসমৰ তথা অসমীয়া সংস্কৃতি, অসমীয়া আয়ুস ৰেখা হেঁপাহৰ বিহুতে এটা অংশ তেওঁ অব্যৱহাৰ কৰিছে। হয় বন্ধুসকল, আপোনালোকে ভাবিছে চাগে এইগৰাকী ছোৱালীয়ে কি অব্যৱহাৰ কৰিছে, কিন্তু বন্ধুসকল আপোনালোকে এইগৰাকী চাদৰখনলৈ মন কৰক, যিখন চাদৰ অসমীয়া সন্মান, অসমীয়া স্বাভিমান পৰিচয় আৰু অসমীয়া ৰঙালী বিহুতে এটা অংশ মুগাৰ চাদৰ, যিখনৰ সন্মান বহুত ওপৰত। এইগৰাকীক মই বেছি নকওঁ, কিয়নো বেছি কৈও লাভ নাই, কাৰণ এইগৰাকী মগজত মাল বোলা কোনো বস্তুৱে নাই। যদি অকণমান হ'লেও ঘিউ বোলা বস্তুটো থাকিলে হয় তেন্তে এনেকুৱা কাম নকৰিলে হয়। বাইদেউ, আপোনাক মই এটা কথা কওঁ, কথাটো অলপ গুৰুত্ব দি শুনিব। বাইদেউ, আপুনি টিকটক বনাই, আল বনাই, বাল বনাই থাকক, তাত মই ক'বলৈ নাযাওঁ, কিন্তু এনেকুৱা কিছুমান মক্কেলামী কাম কৰিলে তাত মই ক'বলৈ যাম, কাৰণ মই এজন অসমীয়া হয় আৰু অসমীয়া হিচাপে এইষাৰ মোক গাত লাগে। মই আপোনাক একো নকলো হয়, কিন্তু আপুনি এইটো ভিডিঅ'ত কি কৰিলে, মুগাৰ চাদৰখনকে অপমান কৰি দিলে। যদি আপোনাৰ ইমানে মুগাৰ চাদৰখনক লৈ ভিডিঅ' বনাব মনেই আছিল, তেন্তে আপুনি সম্পূৰ্ণ বিহুৰ পোচাকযোৰ পিন্ধি ভিডিঅ' বনাব লাগিছিল, কিন্তু আপুনি সেইটো নকৰি ব্লাউজ চাদৰখন লৈ তলত এটা জিন্স পেণ্ট পিন্ধি ভিডিঅ' বনাই দিলে। কি আপুনি সেইটো সময়ত গৈ ক'ৰবাত ভাং খাই আছিল নে মদৰ ভাটিত বহি পেলাই মাল খাই আছিল যে আপুনি আহি পেলাই লৰালৰিকৈ এনেকেই বনাই দিলে? বাইদেউ, আপোনাক মই আৰু বেছি একো নকওঁ, কিয়নো আপোনাৰ মগজত কোনো ঘিউ বোলা বস্তুৱে নাই, কিয়নো আপোনাক যদি বেছিকৈ কথা কওঁ নহয় আপুনি আৰু অবুজনে হৈ যাব। গতিকে ইমানেই ক'লোঁ, আৰু ইয়াৰ পিছত যাতে আপুনি এনেকুৱা আল বাল ভিডিঅ'বোৰ মক্কেলামী কাম নকৰে, এয়াই ক'লোঁ, আৰু আপোনাক বেছি নকওঁ। বন্ধুসকল, এনেকুৱা কিছুমান মক্কেলৰ কাৰণে আজিকালি বাহিৰৰ মানুহে আমাৰ অসমখনক হাঁহিবলৈ সুবিধা পোৱা হৈছে, কিয়নো আমাৰ অসমখনৰ প্ৰত্যেকটো অংশ বাহিৰৰ মানুহে বহুত সুন্দৰকৈ জানে আৰু তেওঁলোকে সন্মান কৰে আমাৰ অসমীয়া গামোচাখন বা অসমীয়া বিহুটিক। কিন্তু আমাৰ অসমৰ কিছুমান মক্কেলে এইবোৰক অপব্যৱহাৰ কৰি বাহিৰৰ মানুহৰ আগত দেখুৱাই দিছে যে আমি অসমীয়া হয় আৰু অসমীয়া হিচাপে আমি এইবোৰক অব্যৱহাৰ কৰোঁ। এনেকুৱা কিছুমান মক্কেলে নিজৰ পপুলাৰিটি লাগে ভেটি যাওক, লাগে জাতি যাওক, লাগে অসমীয়া সংস্কৃতিয়ে লাগে ধূলিৰ লগত মিহলি হৈ যাওক, কিয়নো ইহঁতক লাগে অকল পপুলাৰিটি। ইহঁতে লাগে লেংটা হৈ ভিডিঅ' বনাই দিব, ইহঁতে লাগে আল কৰি বাল কৰি ভিডিঅ' বনাই দিব, কিন্তু ইহঁতক লাগে এটা অকল পপুলাৰিটি লাগে, মানুহে তেওঁলোকক চিনি পাব লাগে, এয়াই কাম ইহঁতৰ। বন্ধুসকল, এইটো হৈছিল আমাৰ প্ৰথমটো ভিডিঅ', গতিকে ইয়াৰ দ্বিতীয়টো ভিডিঅ' পিনে অকণমান আগবাঢ়ি যাম বলকচোন। গতিকে বেছি সময় পলম নকৰি বলক আৰম্ভ কৰোঁ আজি আমাৰ দ্বিতীয়টো ভিডিঅ'। कौन है ये लोग, कहां से आते हैं? বন্ধুসকল, এইজনক নিশ্চয় চিনি পাইছেই। হয় বন্ধুসকল, এইজনে হৈছে সেইজন ব্যক্তি যিজন ব্যক্তিক অসমৰ জনপ্ৰিয় ইউটিউবাৰ মিষ্টাৰ ৰাজাই টিকটক ককা নামে পৰিচিত কৰিছিল, কিন্তু এতিয়া আমাৰ টিকটক ককা হ'লগৈ টিকটক আইতা। বন্ধুসকল, এইজনৰ মহিমা কোনেও ধৰিব নোৱাৰে, কাৰণ এইজনে সদায় ৰূপ সলাই থাকে, কেতিয়াবা ককা, কেতিয়াবা আইতা, কেতিয়াবা এজন চেঙিলা ডেকা, আকৌ কেতিয়াবা এজন ভকত হৈ আমাৰ মাজত থিয় দিয়ে। ককা, দাড়ি চুলি পকা, মইনো আপোনাক কি ক'ম ককা, তথাপিতো দুটামান কথা কওঁ শুনিব ককা। যিটো বয়সত আপুনি নামঘৰত হৰিনাম ল'ব লাগে, নাতি নাতিনীক জ্ঞান দিব লাগে, আৰু সেইটো বয়সত আপুনি সেই তাকি এপটোৰ ভিতৰত সোমাই আল বাল ভেকুলী চাল কামবোৰ কিয় কৰি আছে ককা? ভাল নালাগে ককা, নকৰিব। বন্ধুসকল, এইজনকনো মই কি ক'ম, এইজনক কৈ জানো কিবা লাভ আছে, কাৰণ এইজন এজন সফল ডেকা হৈ ঘূৰিয়ে ফুৰিব এইজন, গতিকে এইজনক মই একো নকওঁ। বন্ধুসকল, এই আছিল আজিৰ ভিডিঅ'টো। যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কাষত থকা ঘণ্টা বটনটো দবাবলৈ একেবাৰে নাপাহৰিব। আৰু এনেকুৱা মক্কেলবিলাকক কি কৰিব লাগে তলৰ কমেণ্ট বক্সত জনাব। গতিকে আজিলৈ এৰিলোঁ, ধন্যবাদ, জয় আই অসম।